হেল্ল' নমস্কাৰ সকলোকে হোৱাট আই ইট ইন আ ডে আজি মই ডিনাৰৰ বাবে বনাইছিলোঁ এখন মিক্স ভেজ য'ত আছিলে গাজৰ কেপচিকাম ব্ৰকলি কেঁচা মটৰ আলু আৰু পিঁয়াজ মিক্স ভেজখন বনাই কৰি লোৱা হোৱাৰ পিছত মই য'ত বনাইছিলোঁ মটৰ পনীৰ ইয়াৰ বাবে মই পিঁয়াজ আদা নহৰু বিলাহী ফ্ৰাই কৰি লৈছিলোঁ বিলাহী পেষ্ট আৰু কাজু কিচমিচৰ পেষ্ট দি কেনে এইখিনি কেঁচা মটৰ কেইটামান দি কেনে ফ্ৰাই কৰি লৈ ইয়াত মই মছলা ব্যৱহাৰ কৰিছিলোঁ য'ত নেকি জিৰা জালুক ধনিয়া পাউডাৰ আৰু অকণমান কাশ্মীৰী ৰেড চিলি ইয়াত আৰু মই ব্যৱহাৰ কৰিছোঁ এচামুচ দৈ তাৰপিছত মই অকণমান গাখীৰ ইয়াত এড কৰিছোঁ একাপমান জোখৰ হ'ব আৰু তাৰপিছত অকণমান পানী দি কেনে এইখিনি লৰাই ৰাখি উতল আহিব এচামুচ ঘি দি কচুৰি মিঠি আৰু মই কেইপাতমান ধনিয়া পাত দি দিছোঁ আৰু এয়া মোৰ পনীৰ বাটাৰ ৰেডি হৈ গ'ল ইয়াৰ পিছত মই পোলাওৰ বাবে কুকাৰটো পাতি দিছোঁ আৰু তাত মই ৰিফাইন দি গৰম হোৱাৰ লগে লগে পিঁয়াজ আদা নহৰু পেষ্ট অকণমান গোটা জিৰা তেজপাত দি মিক্স ভেজ যিখিনি মই গাজৰ বিন কেঁচা মটৰ আৰু ফুলকবি দি ফ্ৰাই কৰি লৈছিলোঁ আৰু ইয়াত অকণমান চেনি দি কেনে কেৰামেলাইজ কৰিছিলোঁ যাতে পোলাওৰ কালাৰটো ভাল আহে আৰু ড্ৰাই ফ্ৰুটছ দিছিলোঁ কাজু কিচমিচ তাৰপিছত বাচমতি চাউলখিনি তিয়াই ৰাখিছিলোঁ যিহেতু মই সেইখিনি 20 মিনিটমান দি দিলোঁ দি অকণমান 2 মিনিটমান ফ্ৰাই কৰি কেনে পানী ঢালি ঘি এচামুচ দি ভালকৈ লৰাই কেনে এটা চিটি অহাৰ লগে লগে নমাই ৰাখিলোঁ এতিয়া আকৌ মই ব্ৰইলাৰ চিকেন বনাবৰ বাবে কেৰাহীটো পাতি দিছোঁ আৰু ব্ৰইলাৰ চিকেনখিনি মই মেৰিনেট কৰি ৰাখিছিলোঁ পিঁয়াজ আদা নহৰু কেঁচা মিঠাতেল কচুৰি মিঠি দৈ এচামুচ আৰু নেমু টেঙা দি কেনে এইখিনি এতিয়া মই ভালকৈ ফ্ৰাই কৰি আছোঁ ফ্ৰাই কৰি হোৱাৰ পিছত যেতিয়া আলুখিনি অকণমান আধা সিজাৰ দৰে হ'ব ধৰিছে তেতিয়া ইয়াত মই দিছোঁ পেষ্ট কৰি থোৱা টমেটো মানে বিলাহীখিনি আৰু এইখিনি অকণমান ভাজি লোৱাৰ পিছতে ইয়াত মই দিছোঁ কাজু কিচমিচৰ 2 চামুচ পেষ্ট আৰু মছলা ইয়াত মই মিট মছলা কাশ্মীৰী ৰেড চিলি গৰম মছলা জিৰা জালুক ইমানখিনি দিছোঁ তাৰপিছত এইখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছত যেতিয়া আলুখিনি অকণমান আধা সিজাৰ দৰে হৈছে তেতিয়া মই ইয়াত পানী অকণমান দি কেনে ভালকৈ লৰাই আকৌ অকণমান পানী দি কেনে এইখিনি ভালকৈ উতল আহিব দিছোঁ দিয়াৰ পিছত যেতিয়া আলুখিনি ভালদৰে সিজি গৈছে তেতিয়াই মাংস ৰেডি হৈ গৈছে এয়াই আছিলে আজি মোৰ ডিনাৰৰ থালিখন য'ত নেকি মই বনাইছিলোঁ পোলাও মিক্স ভেজ এখন তাৰপিছত মটৰ পনীৰ আৰু গ্ৰীণ চাটনি যিটো নেকি মোৰ বনোৱা ৰেচিপিটো দেখুৱাবলৈ নহ'লে তথাপি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ডু ছাবস্ক্ৰাইব